हेलो एवरीवन गुड मर्निंग मैं सोनिया सकलोके मोर अन्य एटी ब्लगले स्वागतम जानाइছো आशा राखिছো आपनालोक खूब बेसी भाले आछे मोर केदिन माনৰ পৰা ইমান গা ভাল নাছিলে তাৰ বাবে মই ভিডিও কৰা নাই একো আজি অলপ ভাল পাইছো ভাবিলো ভিডিওটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিও এতিয়া চাহ নাস্তা কৰাই নাই চাহ নাস্তা কৰি লওঁ তাৰ পিছত সকলোকে লগ পাইছো আৰু আজি বতৰটো ইমান ধুনিয়া ঠাণ্ডা দিন আহিয়ে গ'ল আৰু লাহে লাহে তেতিয়া হলে মই এতিয়া চাহ খাই লওঁ তাৰ পিছত লগ পাইছো সকলোকে কালি ঘৰত বহুত আলহী আহিছিলে এইবোৰ বাচনবিলাক ভিতৰৰ পৰা উলিয়ালো এতিয়া আকৌ এইবোৰ মুচি মুচি ভিতৰত থব লাগিব ছোৱালীবিলাকেহে জানে কেনেকুৱা লাগে এইবোৰ উলোৱা সোমোৱা কৰি খোৱা মেলা শেষ হৈ গ'ল ইয়াৰ পিছত এতিয়া কেইটামান কণী বইল কৰি থৈ দিওঁ জিমৰ পৰা আহিলে খাব দুপৰীয়া এতিয়া বনালো বেঙেনা আলু ভাজি আৰু ইয়া শাকৰ ভাজি আৰু মাছৰ তৰকাৰী বনালো ভাত পানী খাই লৈ হৈ গ'ল এতিয়া অলপ দেৰি শুলো এতিয়া উঠিলো তাৰ পিছত এটা পাৰ্সেল আহি গ'ল আৰু ভাবিলো সকলোকে দেখাই দিওঁ কাৰণ মোৰ বহুত ভাল লাগিছে পাৰ্সেলটো দেখাই আছে এইটো এটা চকাৰ সেট হয় আৰু বিয়া আহি আছে বিয়া কাৰণে এমাহমান আছে কিন্তু এতিয়াৰ পৰা অলপ অলপ লৈ আছো কাৰণ টাইমত বস্তু বিচাৰিয়ে নাপায় সেইকাৰণে যেতিয়া যি ভাল লাগিছে তাকে লৈ লওঁ ঘৰতে বিয়া আছে এইটো চকাৰ আৰু ৰিংটো চাওক ইমান ধুনীয়া আৰু এইযোৰ ইয়াৰিং কিবা এটা অৰ্ডাৰ দিয়াৰ পিছত যদি ভাল আহে পছন্দত আহি যায় ইমান ভাল লাগে মনটো আৰু মই বিয়াৰ বাবে আৰু কিবা কিবি অৰ্ডাৰ দিছো জুৱেলাৰী আহিলে হেইটো দেখাম যদি ভাল আহে বিয়া লৈতো টাইম আছে একদম ঘৰৰে বিয়া হয় আৰু কিবা কিবি কাপোৰো লৈছো দেখাম মই যেতিয়া পিন্ধো তেতিয়া দেখাম আমি এতিয়া ডিনাৰ কৰি ললো আৰু ভাবিলো মোৰ নাইট স্কিন কেয়াৰ ৰুটিনটো সকলোৰ লগত শ্বেয়াৰ কৰো মইনো ছালৰ যত্ন কেনেদৰে কৰো ৰাতি শুৱাৰ আগত সকলোকে এবাৰ দেখাই দিওঁ কিবা বৰ বেছি সাংঘাতিক নাজানো যিখিনি পাৰো যিখিনি বস্তু ইউজ কৰো সেইখিনিৰে মই ভালে ৰাখিব ট্ৰাই কৰো তেনেহলে এতিয়া মই ফাৰ্ষ্টতে ফেস ওয়াশ কৰি লওঁ মই ইয়াত দুটা ফেস ওয়াশ দেখাইছো জবিছৰ পাপায়া ফেস ওয়াশ আৰু মামাআৰ্থৰ উপটান ফোমিং ফেস ওয়াশ মই দুটাই ব্যৱহাৰ কৰো এতিয়া মই ইয়াত জবিছৰ ফেস ওয়াশটো ব্যৱহাৰ কৰিছো ফেস ওয়াশ কৰি লোৱাৰ পিছত মই এতিয়া টোনাৰ লগাম এইটো কামা আয়ুৰ্বেদাৰ টোনাৰ হয় মই এইটো আগতে লগোৱা নাছিলো এইটোৱে ফাৰ্স্ট হয় কিন্তু লগাই ভাল লাগিছে খেখে হল তে নেক্সট আৰু আনিম মই এইটো ভাল লাগিছে এইটো ব্যৱহাৰ কৰি ইয়াৰ পিছত মই এতিয়া লগাম সিৰাম এইটো মামাআৰ্থৰ সিৰাম হয় উপটান সিৰাম সিৰামখিনি ড্ৰাই হোৱাৰ পিছত এতিয়া মই লগাম ময়শ্চাৰাইজাৰ আৰু মই ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰো এইটো লেকমি 925 নেচাৰেল বহুত ভাল লাগে এইটো লগাই আৰু মই বহুত টাইমৰ পৰা এইটো লগাই আছো বহুত ভাল হয় এইটো
লগাম মই আই ক্ৰীম আৰু এইটো মামা আৰ্থৰ আই ক্ৰীম হয়। ইয়াৰ পিছত মই লিপছত লগাম মামা আৰ্থৰ লিপ বাম। এয়াই আছিল মোৰ নাইট টাইম স্কিন কেয়াৰ ৰুটিন। যিখিনি জানো সেইখিনিৰে কৰোঁ, ইমান বেছি নাজানো, যিখিনি পাৰোঁ সেইখিনিৰে ভালে ৰাখিব যত্ন কৰোঁ স্কিনটো। এনেকুৱা নহয় যে কিবা বহুত দামী দামী প্ৰডাক্ট ইউজ কৰিলেহে আমাৰ স্কিনটো ভালে থাকিব, এইটো এটা ভুল ধাৰণা। আমি প্ৰথমে আমাৰ শৰীৰৰ ভিতৰটো ভালে ৰাখিব লাগিব, হেল্ডি খাব লাগিব, খুব বেছি পানী খাব লাগিব, তেতিয়াহে আমাৰ স্কিনটো ভালে থাকিব। অলপ তেতিয়া যত্ন ল'লে এনেই ভালে থাকে। আমি যদি আনহেল্ডি খানা খাই আৰু দামী দামী প্ৰডাক্ট মুখত ব্যৱহাৰ কৰি আছোঁ, তেতিয়াহ'লে জানো কিবা কাম দিব? সেয়াই প্ৰথমে আমি ভিতৰে ভালে ৰাখিব লাগিব, তেতিয়া অট'মেটিকেলি বাহিৰেও ভালে থাকিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। সকলোৱে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব। আপোনালোক সকলোকে লগ পাই আছোঁ মোৰ অন্য এটি ব্লগত।